হয় ইয়াত 224ৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল যিটো আমি ৰুলছ এই ৰুলছ মতে এটা ছেশ্যন হ'ব লাগিব। এইটো জেনেৰেল ডিছকাশ্যন আমি কিছুমান বিলটো পাছ কৰিছোঁ। এটাটো আছে আমাৰ ইয়াত কাষ্টমাৰী কোডৰ বিলটো আমি ইয়াত প্লেছ কৰিছোঁ। এই বিলটো মানে ইয়াৰ আমাৰ আছে জাজ আছে, আমাৰ কাষ্টমাৰী জাজ হ'ব, সেইবিলাকৰ কাৰণে এপ্ৰুভেল কাৰণে গভৰ্ণৰ তাত পঠাব লাগিব জাজবিলাকক। এইটো আজি বিল পাছ কৰা হৈছে। লগতে আমাৰ এডুকেশ্যন যিবিলাকৰ আমাৰ LP আৰু হাইস্কুললৈকে আমাৰ যিবিলাকৰ এটা ৰুলছ বনাইছে, সেই ৰুলছবিলাকৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ জুৰিডিকশ্যনৰ 6 চিডিউলৰ যিটো আমাৰ ৰুলছ সেইমতে আমি আজি বিলটো পাছ কৰা হৈছে। আৰু 3 নম্বৰটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিবিলাক এমপ্লয়ী, কাউন্সিলৰ আণ্ডাৰত যিবিলাক এমপ্লয়ী তেওঁলোকৰ পেঞ্চনৰ কাৰণে বিল কাৰণে আজি প্লেছ কৰা হৈছে। লাগিব আজি পাছ কৰা হৈছে। তাৰপিছত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ABC, EM, ডেপুটি চেয়াৰমেন কাৰণে আজি দৰমহা বঢ়া এইটো আজি বিল পাছ কৰাইছে। সেই গতিকে বিল আৰু ইমানে আজি বিলবিলাকৰ পাছ দায়িত্ব বেছি নালাগে, 2 দিনমানৰ পিছত দায়িত্ব কালি কৰি পাই যাব।